অভিনয় নকৰে নেকি ইয়াত? কিয় নকৰিম? অভিনয়ৰ পিছতো এইখিনিও কৰিব লাগিব ন, দেখাম কেনেকৈ? অভিনয়টো হ'ল মোৰ নিচা। আজি আমাৰ নতুন বছৰৰ শুভেচ্ছা দি জাষ্টিছ ফৰ জুবিন গাৰ্গ, জয় আই অসম। এটা বিশেষ মোৰ বৰ্তমান জীৱনৰ আৰু মই বৰ্তমান কি কৰি আছোঁ, কেনেকৈ চলি আছোঁ, কেনেকৈ খাই আছোঁ, তাৰে কিছু মানে ক্লিপ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বা দেখাম। মোৰ সহযোগী বন্ধু আছে মোটেউৰ, এইটো তাৰমানে মোৰ পুখুৰী, একবাৰ পুখুৰীটো দেখাই দিয়ে। সৰু পুখুৰী, বহুত ডাঙৰ, বেছি কিবা কিবি নহয়। তথাপিও সৰু শৈশৱৰ পৰাই মই ইয়াৰ লগত ব্যস্ততা, ইয়াৰ লগত থাকোঁৱে। এতিয়া গধূলি 4:30 বাজিল নেকি? এতিয়াও হ'ল তোমাৰ কিমান হ'ল চা মোবাইল হোৱাটছএপ টাইমত 4:06 হ'ল। কি জলকীয়া এইটো? এইটো কি জলকীয়া? এইটো জলকীয়া মই জাতি জলকীয়া বুলি লগাইছিলোঁ লগাওঁতে। এইটো কি জাত হ'ল মই নিজে ক'ব নোৱাৰোঁ। ভালকৈ দেখাবিচোন, কোনোবাই ফেচবুকৰ বা কমেণ্ট ইউটিউবৰ কৰি বা জনাব কোনোবাই জনাব পাৰে কি বা জাত হৈ গ'ল এইটো। এই লগাইছিলোঁ বজাৰৰ পৰাই জাতি জ্বালা বুলি। তাৰপিছত এইটো আছিল ভাত জ্বালা বুলি কয় আমাৰ ভাত, কামৰূপীয়া জাগাই জাগাই মানে জিলাই ঠাই ভেদে বেলেগ 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 এনেকুৱা বেলেগ পাৰে। হয়। আৰু কেইটামান ল'লোঁ, মই জ্বালা বস্তুটো ভাল নাপাওঁ বহুত বেছি, তথাপি অলপ চলপ আৰু কেইটামান ল'লোঁ আৰু ন সময়ছত। আমাৰ মানুহৰ এইবোৰ কাম। চাৰো বাউণ্ডাৰী দেখুৱাই এডাল লেবু টেঙা দেখুৱাইছোঁ, কুকাই ছাগলীয়ে ইয়ে চবেই আকৰ্ষণ কৰি, আৰু আমাৰ অৱহেলাৰ কাৰণে আৰু আহাৰ অভাৱত আৰু প্লাছ এলেহুৱা, সেইটো ক'ব পাৰা। এলেহুৱা আমি। তাতে বনগজি ফুলিল, হ'ব বিধানৰ কাৰণে। ইয়াৰ পৰা কেইটামান লওঁ, নহ'লে এইডালো বেয়া পাব নহয়। নহয় খুচ নহ'ব। কেইডালমান লওঁ, কেইটামান লৈ লওঁ। কাৰণে ইয়াৰ পৰা কেইটামান লওঁ, নহ'লে এইডালো বেয়া পাব নহয়। নহয় খুচ নহ'ব। কেইটামান লৈ লওঁ। বল 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 বল, টাইম শ্বট। 2-3 দিনৰ ভিতৰত আহিম আকৌ হা। টাইম হ'ব নহয়, নেক্সট টাইম আহাৰ কেইমাহমান পিছত টাইম হ'ব সেইটো। কেইডালমান এটা বিশেষ বহুত ধেমেলি কথা হ'ব এইটো। পানী আমি পানী দিয়া আৰু যত্নৰ অভাৱত অমিতা কেইডাল লাহেকে দেখাইছোঁ, কি অৱস্থা হৈ গৈছে। অমিতা টেঙা আৰু ছাগলীৰ উৎপাতত। দেৰি মানে মোৰ মানে অলপ প্ৰব্লেম হৈছে না। ছাগলীয়ে ধৰ্ষণ কৰিছে। বাউণ্ডাৰী বেৰা আছে, এইফালে কিমান ধুনীয়া গটগটীয়া বেৰা, সেইফালে এই গুণাৰ বেৰা, এইফালে পানী, এইফালে পানী, আৰু এইডাল জলকীয়া দেখোঁ। হ'ব ইমান দেখোঁ না। তাৰপৰা এইডাল বেঙেনা দেখোঁ, 2-4 আনি খাই আছিলোঁ মই। বজাৰৰ পৰাও আনিব পাৰে। আৰু লাওৰ গাছ এতিয়া বুঢ়া হ'ল দেচোন, লাও বহুতখিনি পাইছোঁ। লাও মই নকওঁ, লাওৰ সময়ত খেতি আছে। এই বেৰা চেৰা দেখোঁচোন, কোনফালে কি আহিব পাৰে। এইখন বেৰা ছাগলী, এইটো ছাগলী নহয়, ছাগলীয়ে নিৰ্যাতন কৰিছে। এইটো চাৰি চাইডে দেখে পানী, এইবিলাক ছাগলী অহাৰ কোনো ৰাস্তা নাই। ছাগলী, এইটো এডাল কি? ছাগলী বেঙেনা খাই আছিলোঁ আজি, 6 দিনমান আগত নিছিলোঁ। 1.5 কিলোমান এডাল আৰু এডাল লগে জলকীয়া জ্বালা, এইটোতো ভোট জলকীয়া। খতম কৰি দিছোঁ। এইডাল দেখো, এই যেনে তেনে মূলা কেইটামান এনেকে পাইছোঁ আৰু এতিয়া যাম আৰু বল বল। আৰু আছে দেখাব লগা, আমি দেখো ছাগলী কিমান কি কৰে। মই ইয়াতে বহি থাকিব পাৰিম না? কেইটামান ল'লোঁ বাৰু, কেইসাঁজমান খালোঁ। মূলৰ মূৰ উঠি গৈছে মোৰ, এতিয়া মূলা কমি গৈছে লাহে লাহে। কেইটামান লৈছোঁ আগতীয়াকৈ। কিন্তু বজাৰতকে এইটো কিন্তু বেছি নিভাজ, নেচাৰেল। এইটো কোনো সাৰ নাই, কিবা নাই। আনকি পানীটো দিয়া নাই চাগে। পানী দিছা নেকি? এই কেতিয়াবা সময় পালি
এই দিয়া নাই কিজানি হ'লে বহুত কেইটা আগতে ভাল হৈছিল এতিয়া বুঢ়া হ'ল ন এতিয়া দুখ নাই মাছ ভাল হৈছিল বিহুৰ কাৰণে মানুহ অলপ সহায় কৰিব লাগিব কোনে সহায় কৰিব লাগিব বিহু ময়ো খাব লাগিব দুটামান মই চব আৰু লাওগিলা অলপ মৰিলে ৰৈছে বুঢ়া হ'ল নহয় লাও ছিঙিব পৰাত নাই নেকি লৈ যাওঁ ঐ গুটিউৰ আৰু একবাৰ চাৰৰ কাষে দেখুৱাওঁ কি দেখুৱাবি কেনে এইবাৰ পৰৱৰ্তী মোৰ নেক্সট পুখুৰীটোৰ খেতি দেখুৱাম আৰু যদি ছাগলীৰ পৰা ৰেহাই পাওঁ তেতিয়াহ'লে মই আকৌ অলপ খেতি কৰাৰ কাৰণে সকাহ পাম কি অভিনয় নকৰে নেকি ইয়াত কিয় নকৰিম অভিনয়ৰ পিছতো এইখিনিও কৰিব লাগিব নহয় দেখাম কেনেকৈ অভিনয়টো হ'ল মোৰ নিচা বছৰৰ শুভেচ্ছা দি জাষ্টিছ ফৰ জুবিন গাৰ্গ জয় আই অসম আমি আহি বাইকটো ৰখাব পাৰোঁ এতিয়া মই বাইক চলাম চলা তাৰমানে যিমান যি নহওক মানে বহুত মোৰ বাইকৰ পিছফালে নুঠে আৰু আপুনি নুঠে সেইটো এইটোৱে এৰাটো দিশ কৰিলোঁ এতিয়াৰ কাৰণে মই বাইক চলাওঁ বাই বাই যাম